হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। আজি একচুৱেলি এতিয়া গৈ আছোঁ মোৰ ভণ্টি এজনীৰ ঘৰলৈ, কাৰণ আজি মই যিহেতু মই ৰুম শ্বিফ্ট কৰিম গুৱাহাটীত, চ' সেইকাৰণে বস্তু কিছুমান থ'বলৈ গৈছোঁ। এইবোৰ বেগ চেগ কিছুমান আছে আৰু তাৰপিছত তাৰ পৰা থৈ মই যাম বোকাখাত, আৰু বোকাখাতৰ পৰা যাম ঘৰ, বোকাখাতত মই 3 দিন থাকিম। আৰু এইজন যে মানুহ দেখিছে, এজনে হৈছে আমাৰ টেম্পু ড্ৰাইভাৰজন। ইমানেই ভাল পালে, কি ভাল পালে নাজানো, মোক পানী বটল এটাও কিনি দিছে, লগতে মোক কুঁহিয়াৰ ৰস চকু খুৱাইছে। ৰস চক খুৱাই একদম কি ক'ম আৰু। মোৰ ইউটিউব চেনেল এটা আছে, চাই থাকক। আৰু জানেনে, মোৰ বাছৰ টাইমিং আছিলে 11:30 আৰু মই ফোন কৰোঁতে ক'লে যে আজি অলপ দেৰি হ'ব, বাছখন কিবা গণ্ডগোল হৈছে, সেইকাৰণে ঠিক হৈ আছে। এয়া মই ৰৈ আছোঁ আৰু হোটেল এখনতে ৰৈ। চ' তামাম ব'ৰ লাগিছে, কিন্তু কি কৰিম আৰু। মই কিজানি আধা ঘণ্টামান ৰৈছোঁ এনি, মইতো টাইমত আহিছোঁ ন, মই কি জানো যে লেট হ'ব। আখিৰ মেৰে সাথী এসা কিয়ং হোতা হে ভাই। এয়া আৰু বাছলৈ ৰৈ ৰৈ আমনি লাগিছে। তো ফাইনেলি বাছত উঠিলোঁ, এতিয়াহে ভাল লাগিছে আৰু কাৰণ যিটো গৰম দিছে ন, যিটো ৰ'দ আজি, মই ক'ব নোৱাৰোঁ। থেংক গড যে বাছখন AC, চ' সেইকাৰণে ক'ৰবাত ন ক'ৰবাত আৰাম লাগিছে আৰু এতিয়া। তো ব'লক মোৰ লগত গৈ থাকোঁ বোকাখাত। চ' গাইজ, বোকাখাত পালোহি। আৰু মই আপোনালোকক কোৱাই নাই নহয়, মই বোকাখাতত পঢ়ি আহিছোঁ, মোৰ ইয়াত খুৰা ঘৰ আছে। চ' বোকাখাত আহিলোঁ, আচলতে বহুত আনপ্লেন হ'ল। আৰু এয়া মোৰ ভণ্টি পঢ়ি আছে, তাই এবাৰ মেট্ৰিক দিব। চ' মই আজি আহি পূৰা ডিষ্টাৰ্ব কৰি দিছোঁ অকণমান। চ' মই আজি ব্লগ কৰিম বুলি ভবা নাছিলোঁ, তৎক্ষণাত কৰিব লগা হ'ল। আৰু যিহে ৰ'দ দিনত, থেংক গড বাছখনত যেনিবা AC আছিলে, নহ'লেতো মৰিলোহেঁতেন। আৰু এইবোৰ গৰমৰ কাৰণে কিবাকিবি এইবোৰ ৰঙা ৰঙা হৈ গৈছে। তাকে সকলোকে মই চিনাকি কৰি দিম। মোৰ খুৰী, খুৰা, ভণ্টি আৰু দাদা এজন থাকে, চবৰ লগতে মই চিনাকি কৰি দিম। আৰু আহোঁতে ব্লগ কৰা নহ'ল, কাৰণ ভাল নালাগে ন, আহিছোঁৱে মোবাইলটো এনেকৈ লৈ আহিম ইয়াত, মোৰ এইটো ভাল নালাগে। আৰু ঘূৰি নলাই ইমান লাজ কৰে আৰু অলপ কেমেৰা লাইট গ'ল ন, নাহিলে কেমেৰা অকণমান চাই হয়, তথাপি মই আপোনালোকক মনে মনে দেখাবলৈ চেষ্টা কৰিম। বেয়া পাইছে। নিদিওঁ সঁচাকৈ নিদিওঁ। চ' ঘড়ী নোলাই, মই আপোনালোকক কৈছিলোঁ ন, কেমেৰাটো অলপ চাই হয়, কেমেৰাটো জাহা অন কৰিলে গুচি গ'ল, হয় নাই? চ' মই তেনেকুৱা আৰু চেষ্টা কৰিলোঁ। চুলিত মই একো নলগাওঁ, জন্মগত চুলি। এয়া আলহী, এইজনী ঘৰৰ গৃহস্থনী সৰুজনী। এইজনী উঠাব নালাগে বোলে, নুঠাওঁহেঁতেন দেই, নাথ কাম কৰা নাই ইয়াৰ পাছলৈ, নাথ উঠোৱা নাই, সৰুকৈ মাৰিছোঁ। আজি মই আছোঁ খুৰাহঁতৰ ঘৰত, আহিছোঁ ভাগৰে জোগৰে, একদম দিনটো ইমান ভিডিঅ' গেলা গৰম আছিলে ন দিনটো, দিব পৰা নাই গেলা গৰম, এতিয়াই ভাল লাগিছে। চবৰ লগত মই আপোনালোকক চিনাকি কৰি দিম, খুৰাৰ লগত, খুৰীৰ লগত, আৰু ভণ্টি আছে, আৰু দাদা এজন আছে। দাদা বয়সস্থ আৰু অলপ আংকুল নিচিনা। ইয়াৰ কাৰণে আমি ছোৱালী বিচাৰি আছোঁ বিয়া পাতিবলৈ, পোৱা নাই। চ' সেইকাৰণে আপোনালোকে ছোৱালী থাকিলে জনাব, কমেণ্টত জনাব, কণ্টেক্ট কৰিব। বেছি বয়সীয়া নালাগে বাৰু, 50 বছৰীয়ামান হ'লেই হ'ব। 50 বছৰীয়া এজনী পালে আজি ঠিক কৰিব, খালি বামুণ হ'ব লাগিব। সেয়াই, তোক দেখুৱাই দে, মই দেখুৱাই দিম। সেয়া খুৰী চব্জি কাটি আছে, মই কৈছোঁ কিবা লাগি দিম নেকি, নাই বুলি ক'লে নালাগে বুলি। অকণমান নিজকে হেৰি দেখুৱাইছোঁ আৰু যে মই অলপ কৰ্মী। ঘৰত আকৌ ৰাতিপুৱা শুই উঠি মায়ে, ভালকৈ দেখাম, ঘৰত শুই উঠি মাকেহে বাহিৰত তলত লগাই থৈ দিয়ে। একদম পিছাই পৰি গ'ল আৰু।
আমাৰ যে ৰুমত বেঙেনা কাটি সিদিনা দিছে খাই গৈ সেই এনেকৈ ৰছীডালৰ সতে দিছে এনেকৈ মই মানে নেখালোঁ মোক পেলাই দিছিলোঁ সেইটো ইউটিউব চাইহে কৰিছে গুৱাহাটীত যে অকণমান বৰষুণ দিলে ইমান পানী হৈ যায় বানপানী লেখীয়া ইমান অশান্তি এচি ক'ত বৰষুণ দিলেই আৰু ওলাই যাব লাগিলে পুৰা পানী চ' এতিয়া মই পাকঘৰলৈ আহিছোঁ খুৰীয়ে কি বনাইছে আমি অলপ চাই লওঁ চব অকলে অকলে কৰিছে কাকো হেল্প চেল্প কৰিবলৈ দিয়া নাই এয়া কি হয় পেটু মাছৰ পেটটো আৰু এইটো কলৰ বেলেগ এটা আইটেম আজি একদম পুৰা আইটেম কৰিছে ধুনীয়া ধুনীয়া অকলে অকলে কৰিছেও মানুহজনীয়ে কাকো একো এটা কৰিবলৈ দিয়া নাই আকৌ দেই চব অকলে অকলে কৰিছে অলপ চাই হয় অকণমান তথাপিও মই চেষ্টা কৰিলোঁ অকণমান আপোনালোকক দেখুৱাবলৈ আৰু কাইলৈ ক'ব কাইলৈ আমি যদি ওলাই যাওঁ তেতিয়া ধুনীয়াকৈ ব্লগ এটা বনাম তাত ওলাব একদম ওলাই মেলি ধুনীয়াকৈ ওলাব আপোনালোকৰ আগত তো কাইলৈ মই ভালকৈ চিনাকি কৰি দিম এতিয়া মই অকণমান খুৰাক দেখাম তো মোৰ খুৰা প্ৰিন্সিপাল হয় কলপত্ৰ একাডেমি ৰাতুল শৰ্মা চ' তেখেতক অকণমান বলক কি কৈছেনো চাওঁগৈ এয়া পঢ়ি আছে মোৰ খুৰা কলপত্ৰ একাডেমি প্ৰিন্সিপাল হয় ৰাতুল শৰ্মা চ' কি ক'ব কিবা এটা কৈ দিয়ক গেঞ্জি পিন্ধি আছে একো নাই বাৰু ঘৰত আছে ন সেইকাৰণে আৰু ঘৰততো মানুহ এনেকৈ থাকে কিবা আৰু আজি মই আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে পূজা আহিছে গুৱাহাটীৰ পৰা অঁ এয়া মোক খুৰীয়ে মাতিছে মই এতিয়া গৈ আহোঁ আৰু এয়া মোৰ ভণ্টি পঢ়ি আছে তাই এবাৰ মেট্ৰিক দিব সেইফালে দাদা বহি আছে মোবাইল টিপি ব্যস্ত মানুহ ইয়াৰ কাৰণে আমি ছোৱালী চাই আছোঁ যদি আপোনালোকে কোনোবা ছোৱালী তোৱালী আছে কণ্টেক্ট কৰিব কমেণ্টত দিব খালি বামুণ হ'ব লাগিব আকৌ দেই মই বাৰে বাৰে কৈছোঁ অঁ কেলৈ মাতিছিলে অঁ তাৰপিছত এইবোৰ মই কিটচেনত আহিছোঁ মই আপোনালোকক চব দেখাবলৈ পাহৰিয়ে গৈছোঁ ৰ'ব মই দেখাই লওঁ আজি মই আহিছোঁ যে সেইকাৰণে অলপ মানে স্পেচিয়েল কৰিছে আৰু খুৰীয়ে এয়া আজি খাম আৰু এনেও মই শুনাত কি জানে ন বেংগলী ট্ৰাইবৰ মানুহবোৰে খানা বহুত টেষ্টি বনায় সেইটো মানে মোৰ ফ্ৰেণ্ডবিলাকেও মানে মাকহঁতে ন কিমান টেষ্টি টেষ্টি খানা বনায় ন খায়ে ভাল লাগে আৰু আজি খুৰী হাতৰ টেষ্ট কৰিম চ' টেষ্ট কৰি আপোনালোকক জনাম বাৰু কেনেকুৱা হ'ল আমি খাম আপোনালোকে চাই থাকিব আজি ব্লগটো বেছি দীঘল নকৰোঁ কাৰণ ৰাতিপুৱাৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ বেছি ভালকৈ কৰা নহ'ল ত' কাইলৈ কিবা কিবি যদি প্লেন আছে এনেই ফুৰা মেলা ওচৰে পাজৰে বোকাখাটত কাকৰ চাং চাবলৈ আছে মই যিহেতু আহি পোৱা নাই ত' তাত গ'লে মই আপোনালোকক দেখাম কাকৰ চাংখন ধুনীয়াকৈ সেয়াই আৰু এনেও মই ডেইলি ব্লগ দিব পৰা নাই তাৰ কাৰণে চৰি কাৰণ মই বহুত ইৰেগুলাৰ হয় মাজে মাজেহে ভিডিঅ' দিয়া হয় সেইকাৰণে বেয়া নাপাব এতিয়া আমি লগ পাম ডিনাৰৰ সময়ত দেই ভাত দুটামান খাই লওঁ আমাৰ এতিয়া ভাত হৈ গ'ল এতিয়া হ'ব লাগিছে খাবলৈ ই বহুত দিনমান খাবলৈ পোৱা নাই আজি খাই ল'বি ভালকৈ বহিছোঁ আপোনালোক আহক আমি খাওঁ ভাবি লগ পাম আপোনালোকৰ আপোনালোকৰ চাই থাকিলে লোভ লাগিব নহয় সেইকাৰণে কেমেৰাটো অকণমান অফ কৰি থৈছোঁ আৰু মই এইটো কি ইউটিউব চাকচেছ কৰে
পিছত খাবলৈ এলাহ লাগে জাম কেনেকুৱা লাগিছে জখিনি লাগিছে চ' আমি এতিয়া ভাত চাত খালোঁ এতিয়া ৰাতি চ' আমি অকণমান খোজকাঢ়িছোঁ ন মানে আমাৰ ঘৰৰ বাউণ্ডেৰীতে খোজকাঢ়িছোঁ আৰু ফালে ফালে কেনেকুৱা লাগিছে যে মই আহিছোঁ ভাল লাগিছে ভাল লাগিছে অঁ ये मेरी बहन है छोटी बहन হেল্ল' ব্ৰাদাৰ এইফালে আমি চবেই খোজকাঢ়িছোঁ বিৰাদাৰ খুৰীহঁতে বাচন চাচন ধুই আছে এতিয়া আহিব লাহেকৈ খোজকাঢ়িবলৈ দেখুৱাইছোঁ চবকে দেখুৱাইছোঁ পৰিৱেশটো কিন্তু বহুত ধুনীয়া আকৌ হয় নাই বাৰু পৰিৱেশটো বহুত ধুনীয়া এনভাইৰমেণ্টটো জোনবাইটো ওলাই আছে মই অকণমান দেখাম দেই এইটো দেখিছেনে কি বঢ়িয়াকৈ ওলাইছে ৰ'ব মই আপোনালোকক বেক কেমেৰাত দেখাইছোঁ এইটো জোনবাই ইমান ধুনীয়াকৈ ওলাইছে নহয় চ' গাইজ আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে চ' যদি ভাল পাইছে জানে আৰু কি কৰিব লাগে ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব কি দ্য চেনেল অঁ চাই থাকিব কি ক'বা ছাবস্ক্ৰাইব কৰি দিব দেই ইমান কষ্টকৈ কৰিছোঁ এতিয়া শুমগৈ আৰু ৰাতি হ'ল চ' কাইলৈ লগ পাম আপোনালোকক চ' ঠিক আছে তেতিয়াহ'লে কাইলৈ লগ পাম টিল দেন keep watching my vlogs good night bye bye love you all